নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, আমিও ভালে আছোঁ। আজি বহুদিনৰ পাছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে ভিডিঅ'টো মোৰ দিয়াত বহুতখিনি পলম হৈছে যদিও দিবলৈ লৈছোঁ, কিয়নো স্মৃতি হিচাপে থাকি যাব, দেহাই ডাঙৰ হ'লে চাব পাৰিব। সেই গতিকে ভিডিঅ'টো দেখি হয়তো ধৰিব পাৰিছেই আমি যাবলৈ ওলাইছোঁ এঠাইলৈ, আৰু ক'লৈ যাম সকলোবোৰ আপোনালোকক জনাই আছোঁ অলপ পাছতে। ৰাতি 9:30মান বজাত আমি এয়া ভাত পানী খাই বৈ আহি জাগীৰোড ৰেলৱে ষ্টেচন পালোহি, আৰু এতিয়া অপেক্ষা কৰি আছোঁ এয়া ট্ৰেইনলৈ। মানুহজন এইপিনে বিজি হৈ আছে, ট্ৰেইনখন আহি ক'ত পাইছেহি চাবলৈ, আৰু এয়া মই বিজি হৈ আছোঁ ভিডিঅ' কৰাত। একদম পূৰা এক্সাইটেড হৈ আছোঁ, কিয়নো আজি বহুত দিনৰ পাছত আকৌ এটা সপোন পূৰ হ'বলৈ গৈ আছে। সপোন বুলিয়ে কৈছোঁ, কিয়নো বহুদিনীয়া এটা আশা আছিল ইয়ালৈ অহা, আৰু সেই আশাটো যিহেতুকে এতিয়া পূৰণ হওঁ সেই গতিকে ফুল এক্সাইটেড হৈ আছোঁ, আৰু আপোনালোককো লগত লৈ যাম ক'লৈ যাওঁ। সেই গতিকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া ট্ৰেইনখন আহি পালেহি, আৰু আমি ট্ৰেইনত উঠি দিলোঁ। যিহেতুকে ৰাতি হৈ গ'ল সেই গতিকে আৰু ভিডিঅ' নকৰিলোঁ, আৰু একেবাৰে ৰাতিপুৱা এয়া সাৰ পোৱাত ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। আমি এয়া আহি পাইছোঁহি যোৰহাট সোমাইছোঁহি, আৰু ৰ'ব আপোনালোকক জনাই আছোঁ আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ শিৱসাগৰ ফুৰিবলৈ, আৰু এইবাৰ প্ৰথমবাৰ আহিছোঁ। ট্ৰেইনৰ পৰা নামি আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে বহুত ভাগৰ লাগিছিল, আৰু সেই গতিকে ষ্টেচনৰ পৰা নামি আমি শিৱদৌলৰ কাষতে ৰুম এটা ল'লোঁ, আৰু তাতে ফ্ৰেছ হৈ আমি এতিয়া নআহাৰ নামৰ হোটেলখনলৈ আহিলোঁ কিবা এটা খাই লওঁ বুলি। জানেনে, খুব ভোক লাগিছিল, যিহেতুকে ৰাতি কিবা এটা খাইছিলোঁ ট্ৰেইনত আৰু একো খোৱা নাছিলোঁ। সেই গতিকে ভাবিলোঁ প্ৰথমতে অকণমান কিবা এটা খাই লওঁ, আৰু তাৰ পাছত আমি আহিছোঁ এয়া শিৱদৌললৈ। কিমান যে ধুনীয়া লাগিছে দেখিবলৈ নহয়, মানে আঁতৰৰ পৰা, ওচৰলৈ গৈ পালে চাগে আৰু বেছি ধুনীয়া লাগিব। আমাৰ গোটেইকেইটাৰে যে মনটো ইমান ভাল লাগি আছিলে, মানে ইমান দিনৰ ভাবি থকা কথা এটা যেতিয়া আজি ওচৰৰ পৰা দেখিছোঁ, মানে সপোনটো পূৰণ হৈছে, সেই গতিকে মনটো খুব ভাল লাগি আছিলে আমাৰ। আৰু ইয়াৰ আহি প্ৰথমতে চাকি ধূপ এনেকৈ ল'লোঁ, আৰু দেখিছেনে বাহিৰতে খুব ধুনীয়াকৈ চাকি দিয়াৰ ব্যৱস্থা কৰা আছে, আৰু ইয়াত দেখিলেনে মানুহজন দৌৰিছে, গম পাইছে আৰু দেহাৰ কাৰণে। এয়া মই ধুনীয়াকৈ চাকি 5 গছি আনিছোঁ, আৰু ধুনীয়াকৈ এনেকৈ চাকিখিনি মই জ্বলাই ল'লোঁ, আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে পৰিৱেশটো। তাৰ পাছতে আমি আহি এয়া লাইনত শাৰী পাতি ৰৈ আছোঁ ভিতৰলৈ যাবলৈ। যিহেতুকে মানুহৰ সমাগম বহুত আছিলে, সেই গতিকে এনেদৰে শাৰী পাতিবলগীয়া হৈছিলে, আৰু একচুৱেলি শাৰী পাতি ৰৈ আছিলোঁ যদিও অকণমানো ভাগৰ লগা নাছিলে বা আমনি লগা নাছিলে, কিয়নো ইমান দিনীয়া এটা আশা যিহেতুকে, হয়নে, সেই গতিকে মনটো খুব ভাল লাগি আছিলে। আৰু এয়া আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাইও দিছোঁ। আমি ধুনীয়াকৈ ভিতৰলৈ গৈ সেৱা কৰি আহিলোঁগৈ, আৰু মই ভিতৰত ভিডিঅ' নকৰিলোঁ। এইপিনে দেখিছেনে ইয়াৰ দুষ্টামিবোৰ দেহাৰ, দেউতাকে তাক ধৰি ৰাখিব পৰা নাই। আচলতে সি খোজকাঢ়িবলৈ লৈছে যে, সেই গতিকে। তাৰ পাছতে আমি আহিলোঁ শিৱদৌলৰ কাষতে থকা দেৱী দৌললৈ। ইয়াতো আমি ধুনীয়াকৈ ভিতৰলৈ গৈ সেৱা কৰি আহিলোঁ, আৰু এই দেখিছেনে পিট পিটাই ফুৰিছে দেৱী দৌলৰ পৰা আহি আমি এয়া আকৌ আহিছোঁ বিষ্ণু দৌললৈ। যিহেতুকে 3টা দৌল একেলগে আছেই, সেই গতিকে গোটেইকেইটা দৌলতে আমি সোমাই এপাক সেৱা কৰি আহিলোঁ, আশীৰ্বাদ ল'লোঁ, আৰু তাৰ পাছত আহিলোঁ এয়া শিৱসাগৰ পুখুৰীটো চাবলৈ। শিৱসাগৰ পুখুৰীটো বহুত বেছি ধুনীয়া লাগিছিল, আৰু ইয়াতে মাছ কাছ এনেদৰে বহুত আছিলে, আৰু তাৰ পাছত আমি ঘূৰি আহি আছোঁ।
ৰুমলৈ আহি মানে অকণমান জিৰাই ল'লোঁ আৰু তাৰ পাছত আহিলোঁ এয়া ৰংঘৰ চাবলৈ, যিহেতুকে আমি ইয়াত এদিনৰ কাৰণে আহিছোঁ। সেই গতিকে ভাবিলোঁ মানে আজি ইভিনিঙে আমি আহি ৰংঘৰটো চাই যাওঁ, যদিহে কাইলৈ আমাৰ সময় নিমিলিবও পাৰে আৰু যিহেতুকে বহুত বস্তু চাবলৈও আছে। আৰু সেয়া আমাৰ আহি পাওঁতে অকণমান দেৰি হৈ গ'ল। ইপিনে মানে 5টা বজাত গেট বন্ধ কৰি দিয়ে আৰু মই দৌৰি দৌৰি গৈ টিকেট 3টা কৰি আনিছোঁ আৰু মানে ফটাফট সোমাই আহিছোঁ যাতে অকণমান চাবলৈ পাৰোঁ আৰু গেটখন বন্ধ কৰি নিদিয়ে। আৰু এয়া দেখিছেনে ৰংঘৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। মানুহ বহুত বেছি নাছিল যদিও অকণমান আছিল আৰু এয়া আমি আহি আছোঁ আৰু এয়া দেখিছেনে চুৱেটাৰ লগাই লগাই আহিছোঁ, মানে আমি ফেব্ৰুৱাৰী মাহতে শিৱসাগৰ আহিছিলোঁ। আৰু বতৰটো যিহেতুকে অকণমান ডাৱৰীয়া আছিলে, ঠাণ্ডাও লাগি আছিলে। আৰু এইপিনে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু ৰংঘৰটো চাই সঁচাকৈ খুব বেছিয়ে ভাল লাগিলে। ইয়াত মই ফটো উঠিলোঁ, ভিডিঅ' দুটামান কৰিলোঁ, ৰিলচ বনালোঁ আৰু এয়া আপোনালোকক দেখুৱাবলৈ বুলি অকণমান ধুনীয়াকৈ ভিডিঅ'খিনি কৰি ৰাখিলোঁ। আমি যাওঁতে এই ফুলখিনি ধুনীয়াকৈ ফুলি আছিল, দেখিছেনে ইমান মৰম লাগিছে আৰু ইমান ধুনীয়া ফুলকেইজোপা। সকলোখিনি চাই কৰি লোৱাৰ পাছত আমি ঘূৰি আহিছোঁ আৰু মানুহজনে ক'লে যে ৰাতিৰ ভাত সাজ একেবাৰে খাই কৰিহে ৰুমলৈ যাম আৰু আহি নাথাকোঁ, তাৰ আগতে ব'লা শিৱদৌলৰ ৰাতিৰ পৰিৱেশটো এবাৰ চাই আহোঁগৈ। দিনত দেখিলোঁৱেই, তথাপিও ৰাতি দেখাৰ আমেজটো সুকীয়া নহয়নে? আৰু সেই গতিকে আমি এয়া আহিলোঁ আৰু দেখিছেনে কাষতে আছে শিৱসাগৰ ছোৱালী কলেজখন আৰু তাতে কিবা প্ৰগ্ৰেম হৈ আছিলে। আৰু তাৰ পাছত আহিলোঁ আমি আকৌ ন আহাৰ হোটেলখনলৈ, তাতে আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু তাৰ পাছত এয়া ৰুমলৈ আহিলোঁ আৰু আপোনালোকক আমাৰ ৰুমটো অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে নেক্সট দিনাৰ ভিডিঅ', মানে আমি আজি যামগৈ আৰু সেই গতিকে এয়া আমি আহিলোঁ জয়দৌললৈ। আজি মানে বতৰটো ইমান বেয়া, ৰাতিপুৱাৰ পৰা ইমান দবাপিটা বৰষুণ দি আছিলে আৰু আমি ভাবিছিলোঁ যে আজি চাগে আৰু একো চাবলৈ নাপাম, চিধা ঘৰহে যোৱাগৈ হ'ব, কিন্তু বৰষুণজাক ভাগ্যক্ৰমে এৰিলে আৰু আমি আহিলোঁ এয়া জয়দৌল চাবলৈ আৰু জয়সাগৰ পুখুৰীটো চালোঁ। এয়া কাষতে আছে জয়সাগৰ পুখুৰীটো।
জয়দৌল জয়সাগৰ পুখুৰী চাই আমি আকৌ আহি আছোঁ। এয়া আমি আহি পালোঁহি এখন পাৰ্ক, কলেজ চিলড্ৰেন পাৰ্ক আছিলে আৰু তাতে সোমালোঁ। ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী খেলিব পৰা বহুত সুবিধা আছিলে আৰু খেলা বস্তু আছিলে। এয়া ধুনীয়াকৈ আমি চাই লৈছোঁ। যিহেতুকে ইয়াত এটা মিউজিয়াম আছিলে আৰু আমি মিউজিয়ামটো ধুনীয়াকৈ চালোঁ আৰু সেই মিউজিয়ামটো চাওঁতে মাত্ৰ ভিডিঅ'খিনি কৰি ৰাখিছিলোঁ, কিন্তু ভুলতে ডিলেট হৈ গ'ল। আৰু তাৰ পাছত আহি পালোঁহি আমি এয়া তলাতল ঘৰ। আৰু আমি যিহেতুকে এদিনৰ কাৰণে আহিছিলোঁ, সেই গতিকে কাৰেংঘৰ চাবলৈ আৰু নগ'লোগৈ। এয়া তলাতল ঘৰ চালোঁ আৰু আমাৰ ট্ৰেইন আছিলে 3টা বজাত আৰু সেই গতিকে আমি এয়া ফটাফট চাই লৈছোঁ ধুনীয়াকৈ পৰিৱেশটো। আৰু বেলাৰ ভিতৰতে আহিছিলোঁ, মানে খুব ৰাতিপুৱাই আহিছিলোঁ, 8মান বজাতে আমি ওলাই আহিছিলোঁ আৰু এয়া এতিয়া 11টামান বাজিলেই। আৰু শিৱসাগৰ আহি সঁচাকৈ খুব ভাল লাগিলে। আৰু সেয়াই, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।